তো নমস্কাৰ সকলোকে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল যিসকলে বিভিন্ন কম্পিটিটিভ এক্সাম যেনে SSC ৰেলৱে আসাম গভৰ্ণমেণ্ট এক্সাম ADRE গ্ৰেড 3 গ্ৰেড IB আদি এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট কাৰণ প্ৰিপাৰেশ্যন আৰম্ভ কৰাৰ সময়ত এটা কমন প্ৰব্লেম সকলোৰে হয় যে কোনখন কিতাপ পঢ়িম মাৰ্কেটত ইমানবোৰ কিতাপ আছে যে কেতিয়াবা কিতাপ বাছি লওঁতে প্ৰিপাৰেশ্যনৰ সময় শেষ হৈ যায় গতিকে আজি মই মোৰ জিএছ মেথছ আৰু ইংলিছৰ বুকলিষ্ট শ্বেয়াৰ কৰিম আৰু লগতে ৰিজনিঙো যিবোৰৰ সহায়ত আপোনালোকে বেছিকৰ পৰা কম্পিটিটিভ লেভেললৈ প্ৰিপাৰেশ্যন কৰিব পাৰিব আৰু এটা কথা মই আপোনালোকক 20-30খন কিতাপ কিনিবলৈ কোৱা নাই কম কিতাপ কিন্তু মাল্টিপল ৰিভিজন এইটোৱে মোৰ মতে বেছি এফেক্টিভ প্ৰথমতে আহোঁ আমি জেনেৰেল ষ্টাডিজ জেনেৰেল ষ্টাডিজৰ বাবে আমি কোনখন বুক ল'ব পাৰোঁ জিএছৰ প্ৰিপাৰেশ্যনৰ বাবে প্ৰথমে এটা ভাল ষ্টেটিক জিকে বুক ৰাখিব পাৰোঁ ইয়াৰ লগতে ইণ্ডিয়ান পলিটি হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমিক্স আৰু জেনেৰেল ছায়েন্সৰ বেছিক কনচেপ্টছ ক্লিয়াৰ কৰাটো খুবেই ইম্পৰ্টেণ্ট যদি আপুনি একেবাৰে বিগিনাৰ হয় তেন্তে প্ৰথমে এটা ষ্টেণ্ডাৰ্ড জিকে বুকৰ পৰা বেছিক ফেক্টছ আৰু কনচেপ্ট কভাৰ কৰক কিন্তু কেৱল বুক পঢ়িলেই নহ'ব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বা PYQ সলভ কৰিব লাগিব মোৰ এখন বুক আছে যে মই যিহেতু চেণ্ট্ৰেল লেভেলৰ এক্সামবোৰ দিওঁ গতিকে মোৰ এখন বুক হ'ল এইখন যে SSC জেনেৰেল ষ্টাডিজ ইয়াত বহুতো এনেকুৱা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ আছে যিবোৰ মোৰ মাল্টিপল ৰিভিজনে বহুতখিনি এক্সামত যথেষ্ট হেল্প কৰিছে এইবোৰ মনে ধৰে এইবাৰ পঢ়ি যোৱাৰ পাছত বাৰে প্ৰতি এই টিকবোৰ দি যাওঁ এনেকৈ গতিকে এইখন আপোনালোকে ল'ব পাৰে এইখন হ'ল SSC জেনেৰেল ষ্টাডিজ বা আপোনালোকে অনলাইন কিছুমান চেনেল আছে যেনে পৰমাৰ ছাৰ জিকেৰ বাবে বেষ্ট আৰু ষ্টেটিক জিকেৰ বাবে বেষ্ট হৈছে আপোনাৰ নবীন ছাৰ সেই নবীন ছাৰৰ পৰা আপোনালোকে কমপ্লিট কোৰ্চটো পঢ়িব পাৰে যিবোৰ আপোনালোকে ফ্ৰীতে ইউটিউবত পঢ়িবলৈ পাই আছে গতিকে আপোনালোকে এই ষ্টেটিক জিকেটো বেছিকটো একদম ভাল কৰি লওক যিয়েই নহওক আপোনালোকে ষ্টেট এক্সাম দিয়ক বা চেণ্ট্ৰেল এক্সাম দিয়ক আপোনাৰ ষ্টেটিক জিকেখিনি যাতে কনচেপ্ট পুৰা একদম বা বেছিক বিল্ডিংখিনি যাতে কমপ্লিট একদম ফাউণ্ডেশ্যন বিল্ডিং যাতে ষ্ট্ৰং হৈ থাকে সেইখিনিৰ বাবে আপোনালোকে পৰমাৰ জিএছ পৰমাৰ SSC বা নবীন ছাৰ এইকেইটা চেনেল আপোনালোকে ফ'ল' কৰিব পাৰে আৰু আপোনালোকে বাৰ বাৰ এই ষ্টেটিক জিকেৰ কুৱেশ্যনবোৰ ৰিভাইজ কৰি থাকিব বা নোটছখিনি ৰিভাইজ কৰি থাকিব যাতে আপোনালোকে পাহৰি নাযায় তাৰপিছত আহিলে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে বুক কিনিব নালাগে কাৰেণ্ট এফেয়াৰ্ছৰ বাবে বিভিন্ন চেনেল আছে যেনে ইণ্ডোলগাছ এটা বেষ্ট চেনেল যিটোৰ পৰা মই প্ৰিপাৰেশ্যন কৰোঁ সেই ইণ্ডোলগাছ চেনেলটোৰ পৰা আপোনালোকে চাব পাৰে ধুনীয়া বুজাই তাতে বা কিছুমান চেনেল আছে যেনে ষ্টাডি IQ বা কিছুমান মাৰাথন ক্লাছ আছে 120 মিনিটছৰ বা 2 আৱাৰ্ছৰ সেনেকুৱা আপোনালোকে ক্লাছবোৰ চাব পাৰে গতিকে মোৰ এডভাইচ হ'ল জিএছৰ বাবে এখন মেইন বুক প্লাছ PYQ আৰু কাৰেণ্ট এফেয়াৰ্ছ বেছি ৰিচাৰ্চ ফ'ল' কৰি কনফিউজনত নপৰিব গতিকে জিএছৰ বাবে হ'ল যে আপোনালোকে অনলাইন ইউটিউব চেনেলৰ ক্ষেত্ৰত চাব পাৰে জিএছৰ কোৰ্চটো যে ষ্টেটিক জিকে নবীন ছাৰ বা পৰমাৰ ছাৰে গোটেইখিনি বুজাইছে হিষ্ট্ৰী পলিটি ইকনমিক্স ছায়েন্সৰ বাবে বেষ্ট চেনেল এটা হৈছে নিৰাজ ছাৰ যিটো মই RRB গ্ৰুপ ডি বা ৰেলৱে গ্ৰুপ ডিৰ কাৰণে পঢ়িছিলোঁ ছাৰ বেষ্ট হয় ছাৰে যিখিনি শিকাইছে গোটেইখিনি ইম্পৰ্টেণ্ট আৰু ছাৰৰ সেই কনচেপ্টখিনি বেছিক একদম ষ্ট্ৰং কৰি দিয়ে তাৰপিছত আহিল মেথামেটিক্স বহুতেই আমাৰ মেথামেটিক্স লৈ ভয় কৰে কিন্তু মেথছত মই সদায় এটা কথা কওঁ যে মেথছ কেৱল পঢ়ি ষ্ট্ৰং কৰিব নোৱাৰি মেথছ প্ৰেক্টিছ কৰিব লাগে যদি আপোনাৰ বেছিক উইক হয় তেন্তে প্ৰথমে নাম্বাৰ ছিষ্টেম ছিম্প্লিফিকেশ্যন পাৰ্চেণ্টেজ ৰেচিঅ' এভাৰেজ প্ৰফিট এণ্ড লছ চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট টাইম এণ্ড ৱাৰ্ক টাইম স্পীড ডিষ্টেঞ্চ আদি বেছিক চেপ্টাৰ ভালকৈ শিকক তাৰপিছত কম্পিটিটিভ এক্সামৰ ষ্টেণ্ডাৰ্ড মেথামেটিক্স বুক এখন ফ'ল' কৰিব পাৰে যেনে RS আগৰৱালৰ বুকখন ফ'ল' কৰিব পাৰে কিন্তু মই এখন বুক লৈছোঁ যে SSC মেথামেটিক্স এইখনৰ পৰা মই সলভ কৰোঁ যিহেতু ইয়াত PYQবোৰ আছে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ আছে ইয়াৰ পৰা মই প্ৰেক্টিছ কৰোঁ ইয়াৰ পৰা মই প্ৰায়ভাগ কুৱেশ্যন প্ৰেক্টিছ কৰোঁ
এইবোৰ দেখিবলৈ পাব। এইবোৰ প্ৰেক্টিছ কৰিছোঁ মই, ৰাইট চিন মৰা আছে। বা আপোনালোকে কিছুমান ইউটিউব চেনেল ফ'ল' কৰিব পাৰে, যেনে ধৰক মেথছৰ বাবে গগন প্ৰতাপ ছাৰ, ভূতেশ ছাৰ, তাৰপিছত আছে অভাসেনী ছাৰ, তাৰপিছত আছে আদিত্য ৰঞ্জন ছাৰ। এই গোটেইবোৰ ছাৰে একদম মেথছৰ বেছিক কনচেপ্ট ক্লিয়াৰ কৰি দিয়ে বা ষ্ট্ৰং বনাই দিয়ে, যাতে আপুনি মেথছত SSC লেভেলে হওক বা ৰেলৱে এক্সামেই হওক তাতে ভাল এটা মাৰ্কছ আনিব পাৰে। গতিকে মেথছত আপোনালোকে প্ৰথমতে কিতাপখনৰ সকলো কুৱেশ্যন একেলগে ছল্ভ কৰাৰ চেষ্টা নকৰিব। প্ৰথমতে কনচেপ্ট বুজক, যে আপোনালোকে হওক ইউটিউবৰ পৰা কনচেপ্টটো লওক, কোনোবা পেইড কৰ্চ লৈছে তাৰ পৰা কনচেপ্ট লওক, তাৰপিছত ইজি কুৱেশ্যন ছল্ভ কৰক। যে প্ৰথমতে এনেকুৱা নহয় যে টান কুৱেশ্যন ছল্ভ কৰিম, তেতিয়া আপোনালোকৰ মাইণ্ডটো ডাইভাৰ্ট হৈ যাব বা ডিম'টিভেট হৈ যাব, যে মই এইটো কুৱেশ্যন ছল্ভ কৰিব পৰা নাই দেখোন, গতিকে মই মেথছ নোৱাৰিম। প্ৰথমতে আপোনালোকে ইজি কুৱেশ্যন ছল্ভ কৰক, ইজিৰ পৰা তাৰপিছত আপোনালোকে মডাৰেট যাওক, মডাৰেটৰ পিছত হাৰ্ড যাওক, আৰু শেষত আপোনালোকে PYQবোৰ ছল্ভ কৰক, যাতে সেইবোৰ এক্সামত হেল্প কৰে। গতিকে মেথছ আটাইতকৈ ইম্পৰ্টেণ্ট। একেটা চেপ্টাৰত 3-4 দিন পঢ়ি এৰি নিদিব। ৰিভিজন আৰু প্ৰেক্টিছৰ মাজেৰে টপিকটো ষ্ট্ৰং কৰিব লাগিব। গতিকে মেথছ আপোনালোকে ষ্ট্ৰং পইণ্ট হিচাপে বনাব, যে মেথছৰ কোনোদিন আপুনি এভইড নকৰিব। যে মেথছ এনেকুৱা এটা ছাবজেক্ট, যোনটো ছাবজেক্ট আপুনি কৰি থাকিলে আপোনাৰ বৰিং নালাগে। গতিকে মেথছক বেছি টাইম দিয়ক। তাৰ হৈ ইংলিছৰ ক্ষেত্ৰত বহুতেই কেৱল ভকেবুলাৰী মুখস্থ কৰাত ফ'কাছ কৰে, কিন্তু কম্পিটিটিভ এক্সামৰ বাবে গ্ৰামাৰ প্লাছ ভকেবুলাৰী প্লাছ ৰিডিং প্লাছ প্ৰেক্টিছ এই চাৰিওটাই ইম্পৰ্টেণ্ট। গ্ৰামাৰৰ বাবে এখন ষ্টেণ্ডাৰ্ড কম্পিটিটিভ ইংলিছ গ্ৰামাৰ বুক ৰাখিব পাৰে। আপোনালোকে এইখন বুক ৰাখিব পাৰে, এইখন ধুনীয়া বুক, নিতু মেমৰ, যিখন SSC লেভেলৰ বুক হয়, আৰু ইয়াত গ্ৰামাৰৰ পৰা একদম ধুনীয়া কৰি গ্ৰামাৰখিনি বুজাই দি আছে, বা আপোনালোকে ইয়াত প্ৰেক্টিছ কৰিব পাৰিব। এইবোৰ মোক দেখিছে, এইবোৰ মই কেনেদৰে প্ৰেক্টিছ কৰিছোঁ, এইবোৰ SSC বা OIN এক্সামৰ কাৰণে এইবোৰ প্ৰেক্টিছ কৰিব পাৰে। আপুনি দেখিছে এইবোৰ মই বহুত কেইবাৰ প্ৰেক্টিছ কৰিছোঁ এইবোৰ। গতিকে আপোনালোকে যোনটো ইংলিছ গ্ৰামাৰ আছে, গ্ৰামাৰৰ বাবে এখন বুক এখন ল'ব পাৰে। বিশেষকৈ এই বুকখন মই প্ৰিফাৰ কৰোঁ, এই ইংলিছ নিতু মেমৰ, এইটো নিতু মেমৰ বুকখন। কিন্তু কম্পিটিটিভ এক্সামৰ বাবে গ্ৰামাৰ, ভকেবুলাৰী, ৰিডিং প্লাছ প্ৰেক্টিছ এই চাৰিওটা ইম্পৰ্টেণ্ট। গ্ৰামাৰৰ বাবে এখন যিহেতু কিতাপ ল'লে, তাৰপিছত আপোনালোকে কিছুমান ইউটিউব চেনেল ফ'ল' কৰিব পাৰে, যে ইংলিছ ছাবজেক্টৰ বাবে। বিশেষকৈ আপোনালোকে এজন ছাৰ আছে, যে অমন বশিষ্ঠ ছাৰ বুলি, তেওঁৰ আপোনালোকে যোনবোৰ কনচেপচুৱেল ক্লাছ আছে বা PYQ লেভেলত ক্লাছ আছে, সেই ক্লাছবোৰ আপোনালোকে চাব পাৰে। মই তাৰ পৰা শিকিছোঁ। গতিকে ইংলিছৰ মোৰ বেছিক যোনটো ফাউণ্ডেশ্যন আছে, সেইটো যথেষ্টখিনি ষ্ট্ৰং হৈছে। টেন্স ছাবজেক্ট, ভাৰ্ব এগ্ৰিমেণ্ট, আৰ্টিকলছ, প্ৰিপজিশ্যন, প্ৰনাউন, কনজাংচন, ভইচ নেৰেশ্যন, এৰৰ ডিটেকশ্যন আদি টপিক ভালকৈ কভাৰ কৰক। ভকেবুলাৰীৰ বাবে প্ৰতিদিনে অলপকৈ নতুন শব্দ শিকক, বা আপোনালোকে যোনবোৰ ডেইলি নিউজ পেপাৰ আছে, যেনে ইংলিছ নিউজ পেপাৰ, দ্য আছাম ট্ৰিবিউন, দ্য এডিটৰিয়েল, এইবোৰ ৰাখিব পাৰে। আৰু তাৰ পৰা যোনবোৰ ভকেবুলাৰী আছে, সেইবোৰ চিন দি আপোনালোকে তাৰ পৰা এনালাইজ কৰিব পাৰে। ভকেবুলাৰীৰ বাবে প্ৰতিদিনে অলপকৈ নতুন শব্দ শিকক। এদিনতে 50টা শব্দ মুখস্থ কৰি পিছদিনা পাহৰি যোৱাতকৈ প্ৰতিদিনে 10টা শব্দ শিকি ৰিভাইজ কৰি চেণ্টেন্সত ইউজ কৰাটো বেছি এফেক্টিভ। আৰু ইংলিছত PYQ খুব ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে ইউটিউব চেনেলৰ পৰা আপোনালোকে PYQ চাব পাৰে। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন ছল্ভ কৰিলে এক্সামত কুৱেশ্যন কেনেকৈ ফ্ৰেম কৰে সেইটো বুজি পাব। আপোনালোকে এই কুৱেশ্যনবোৰ আপোনাৰ টেক্সট বুক যোনটো এপ আছে, সেই এপটোৰ পৰা এটেণ্ড কৰিব পাৰে। তাৰপিছত আহিল ৰিজনিঙৰ বাবে মই কোনো কিতাপ কিনা নাই। ৰিজনিং বিশেষকৈ মই ইউটিউবৰ পৰা ভিডিঅ'বোৰ চাওঁ আৰু নিজে ছল্ভ কৰোঁ। PYQ আছে, মই টেক্সট বুক এপটোত লগাওঁ আৰু তাৰ পৰা মই এটেণ্ড কৰোঁ। আৰু ৰিজনিংটো মোৰ ঠিকেই আছে বাৰু। ৰিজনিং 45 আউট অফ 50, বা কেতিয়াবা 48 আউট অফ 50, বা কেতিয়াবা 50 আউট অফ 50 আহে। মই বিশেষকৈ SSC লেভেলৰ যোনবোৰ ৰিজনিং আছে সেইবোৰ ট্ৰাই কৰোঁ, বা ৰেলৱে ৰিজনিংবোৰ আছে সেইবোৰ ট্ৰাই কৰোঁ। গতিকে এটা ইম্পৰ্টেণ্ট কথা, আপুনি যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰক। বুকলিষ্ট ডাঙৰ হ'লে প্ৰিপাৰেশ্যন ভাল নহয়। আপোনাৰ ওচৰত 10খন কিতাপ থাকিব পাৰে, কিন্তু যদি এখনো 2-3 বাৰ ৰিভাইজ কৰা নাই, তেন্তে সেই প্ৰিপাৰেশ্যন বিশেষ লাভ নাই। গতিকে মোৰ ফৰ্মুলা হ'ল 1 বুক, মাল্টিপল ৰিভিজন, PYQ, মক টেষ্ট এণ্ড এনালাইচিছ। আপোনালোকে যদি ষ্টেট এক্সামবোৰ দিয়ে বা অসমৰ বিভিন্ন এক্সাম দিয়ে, সেই এক্সামৰ পৰা আপোনালোকে
এই শৈলীন বস্তু ছাৰৰ এই বুকখন ল'ব পাৰে এইখন ধুনীয়া বুক আছাম জেনেৰেল নলেজ ধুনীয়া বুক এইখন ল'ব পাৰে আপোনালোকে মই এইখনৰ পৰা যথেষ্টখিনি নোটছ বনাইছিলোঁ এইবোৰ হাইলাইট কৰিছোঁ বিশেষকৈ এইবোৰ ডাইনেষ্টিৰ কথা বা বিভিন্ন আহোম ৰজাসমূহৰ কথা এইবোৰ ধুনীয়া বুক এইখন ল'ব পাৰে তাৰপিছত এইখন দানৱ ডাইনেষ্টি হোম ডাইনেষ্টি অসুৰ ডাইনেষ্টি এইবোৰ গোটেই ধুনীয়া বুক হয় এইখন আপোনালোকে ল'ব পাৰে তাৰপিছত অইন এখন বুক আছে এইখন অসমীয়াৰ বুক মই যিহেতু 2023 কিনিছিলোঁ এইখন 2023 আছিল এইখন এখন ধুনীয়া কিতাপ অসমীয়াৰ বুকখন ল'ব পাৰে আপোনালোকে ইয়াৰ পৰা বিভিন্ন টপিকসমূহ পঢ়ি আপোনালোকে কুৱেশ্যনসমূহ ইউটিউবত এটেণ্ড কৰিব পাৰে এইবোৰ ধুনীয়া কিতাপ হয় গতিকে মোৰ বুকলিষ্ট এইখিনিয়ে মই এইখিনিৰ পৰাই এইবাৰ BEd ক্লিয়াৰ কৰিলোঁ DLEd ক্লিয়াৰ কৰিলোঁ বা RRB গ্ৰুপ D ক্লিয়াৰ কৰিলোঁ গতিকে আপোনালোকে বিভিন্ন এক্সাম প্ৰিপাৰেশ্যনৰ বাবে বহুত কিতাপ নালাগে গতিকে কম কিতাপেই ৰাখক কিন্তু সেই কিতাপখিনি মাল্টিপল ৰিভিজন কৰি থাকক আৰু আপোনালোকে যিবোৰ যেতিয়া এইবোৰ কমপ্লিট হোৱাৰ পাছত মক টেষ্ট লগায় মক টেষ্ট লগোৱা হোৱাৰ পাছত মক টেষ্টত যিবোৰ ভুল পায় আপোনালোকে বা আপোনাৰ যি ভুল হৈছে সেই ভুলখিনি এটা বহীত টুকি ৰাখক আৰু সেই ভুলখিনি বাৰে প্ৰতি আপুনি ৰিভাইজ কৰি থাকক যাতে নেক্সট বাৰ মক টেষ্ট দিলে আপোনালোকৰ সেই ভুলখিনি পুনৰাবৃত্তি নহয় গতিকে ফ্ৰেণ্ডছ এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোৰ মোৰ GS মেথছ ইংলিছ আৰু ৰিজনিঙৰ বুক লিষ্ট আৰু প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি আপুনি যদি বিভিন্ন কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে তেন্তে কমেণ্টত জনাব আপুনি কোনটো এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে যদি আপোনালোকে বিচাৰে তেন্তে নেক্সট ভিডিঅ'ত মই GS মেথছ ইংলিছ ৰিজনিং আৰু কাৰেণ্ট এফেয়াৰ্ছৰ সকলো ছাবজেক্টৰ সম্পূৰ্ণ বুক লিষ্ট বিগিনাৰৰ পৰা এডভান্স লেভেললৈ ষ্টেপ বাই ষ্টেপ শ্বেয়াৰ কৰিম ভিডিঅ'টো ইউজফুল লাগিলে এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ এক্সাম প্ৰিপাৰেশ্যন কৰা বন্ধুসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব মনত ৰাখিব সফলতাৰ বাবে বহুত ৰিচাৰ্চ নালাগে লাগে সঠিক ৰিচাৰ্চ আৰু কনচিষ্টেণ্ট প্ৰিপাৰেশ্যনছ অল দ্য বেষ্ট ফৰ ইউৰ প্ৰিপাৰেশ্যনছ চি ইউ ইন দ্য নেক্সট ভিডিঅ' জয় হিন্দ